সো বন্ধুসকল মিছন বসুন্ধৰাই মাটি বাৰীৰ যিমান কাম আছে সহায়ৰ বাবে জিলাই জিলাই ডিসি এসডিসি এডিসিৰ ফোন নাম্বাৰ মুকলি কৰি দিছে আজি। সো ইয়াৰ লিষ্টটো আহি গৈছে। সো লিষ্টটো ক'ত আছে মই ডিটেইলছ আপোনালোকৰ লগত ডিসকাস কৰিম। সো সিহঁতৰ হোৱাটছআপ নাম্বাৰ ফোন নাম্বাৰ সব দি দিছে। সো আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিঅ'বিলাক আপলোড কৰিলে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনটো পাই যায়, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' মই লৈ আনি থাকোঁ। সো আপোনালোকে মাটি বাৰীৰ কাম কাজৰ সহায় উপযুক্তসকলৰ যোগাযোগৰ ফোন নাম্বাৰ মুকলি কৰি দিছে। চক্ৰবিকাসকলৰো ফোন নাম্বাৰ মুকলি কৰিছে আজি। সো প্ৰতিখন জিলাৰ যে উপযুক্তসকলৰ হোৱাটছআপ নাম্বাৰ অলৰেডি সিহঁতেও দি দিছে। সো ক'ত লিষ্টটো আছে মই ডিটেইলছ আপোনালোকৰ আগত কম আজি। সো বলক ডেস্কটপলৈ। সো বন্ধুসকল এইটো লিষ্ট হয় মিছন বসুন্ধৰাই যিটো ৱেবছাইট হয় সেইটো ৱেবছাইটত দি দিছে। ইয়াতে চাব পাৰে আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ দিয়া আছে, ডিপ্টি কমিশ্যনৰ কণ্টেক্ট নাম্বাৰ, ফেক্স এণ্ড ইমেইল নাম্বাৰ, হোৱাটছআপ নাম্বাৰ সব দি দিছে। ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ আছে, বঙাইগাঁও যেনে বৰপেটা, বিশ্বনাথ চাৰিআলি, বজালী, চৰাইদেউ, চকাছাৰ সব আছে, মানে সব ডিষ্ট্ৰিক্টৰ আছে। সো এইটো ডিপ্টি কমিশ্যনৰ হেৰিৰ ফোন নাম্বাৰটো হ'ল ইয়াতে আপোনাৰ এডিচিত যদি ক্লিক কৰোঁ মই এডিচিত ক্লিক কৰিলে আপোনাৰ সেম ডিষ্ট্ৰিক্ট ৱাইজে আছে, কোন ডিষ্ট্ৰিক্টত এডিচি কোন হয়, ডিপুটি ডেজিগনেশ্যন কোন হয় সব দি দিছে আৰু ফোন নাম্বাৰটো দি দিছে, তাৰ ইমেইল নাম্বাৰ আৰু আপোনাৰ ইমেইল নাম্বাৰটো দি দিছে সিহঁতৰ। সো এটা গুড নিউজ, সিহঁতে কিবা প্ৰব্লেম থাকিলে আপুনি ডাইৰেক্টলি সিহঁতৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু এছ ডি অ' নাম্বাৰো দি দিছে, আপুনি এছ.ডি.অ'ত ক্লিক কৰিলে এছ.ডি.অ'ৰ নাম্বাৰটো পাই যাব, ফোন নাম্বাৰ, ইমেইল আইডি, ডিষ্ট্ৰিক্ট ৱাইজ নামটো পাই যাব, কোনটো ডিষ্ট্ৰিক্টৰ কোন হেৰি হয় সব ডিটেইলছ দিয়া আছে। ইয়াতে আপোনাৰ চাৰ্কল অফিচাৰত ক্লিক কৰিলে চাৰ্কল অফিচাৰৰ ডিষ্ট্ৰিক্ট ৱাইজ দিয়া আছে। ডিষ্ট্ৰিক্ট ৱাইজত চাৰ্কল অফিচাৰৰ নাম, কণ্টেক্ট নাম্বাৰ, হোৱাটছআপ নাম্বাৰ সব দিয়া আছে। আৰু চাৰ্কল অফিচাৰ এড্ৰেছ ইয়াতে ক্লিক কৰিলে ডিষ্ট্ৰিক্ট ৱাইজ ইয়াতেও দিয়া আছে। ইয়াতে এছ.ডি.এম.এ অফিচিয়েলত কিবা নাম আৰু ডেজিগনেশ্যন ইয়াতে পাই যাব। সো এটা আপোনালোকৰ কাৰণে বহুত গুড নিউজে হয়, কাৰণ এইটো মুকলি কৰিছে আজি, মুকলি কৰিছে এইটো লিষ্ট আজি আহি গৈছে। সো আপোনালোকে লিষ্টটো ডাউনলোড কৰি ৰাখি দিব পাৰে। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো ডিষ্ট্ৰিক্টৰ চাৰ্কল অফিচাৰ বা এছ.ডি.চি বা এছ.ডি.অ' বা ডিপ্টি কমিশ্যনাৰ কোন হয় আপুনি জানিব পাৰিব। আৰু আপোনাৰ মাটিৰ সম্বন্ধীয় যিমান প্ৰব্লেম আপুনি ডাইৰেক্টলি সিহঁতৰ লগত কণ্টেক্ট কৰি মাটিৰ প্ৰব্লেমৰ কথা আপুনি ডিছকাছ কৰিব পাৰে। সো এইটো লিংক এইটো লিংকটো মই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম, আপুনি তাতে ক্লিক কৰিলে ডাইৰেক্ট এইটো পেজতে আহি যাব। সো এইটো পেজটো আপুনি ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ৰাখি দিব পাৰে। ইয়াতে ডট ক্লিক যাই কিনে আপুনি ইয়াতে এনেকৈ প্ৰিণ্ট কৰি ৰাখি দিব, ফিউচাৰৰ কাৰণে আপোনাৰ কাৰণে বহুত ভাল হ'ব। এইটো প্ৰিণ্ট কৰি ৰাখি দিব চেভত যাই কিনে। সো মই লিংকটো দি দিম মোৰ হোৱাটছআপত নহয়, আপোনাৰ ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি ডাইৰেক্টলি লিংক পাই যাব। সো বন্ধুসকল নিশ্চয় বুজি পাইছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।